নমস্কাৰ, মই আশ্ৰাফুল বেপাৰী। আজি আমি ক্লাছ 7ৰ ইংৰাজী বিষয়ৰ চেপ্টাৰ নম্বৰ 8 ওমেন ইন স্পেচ ইয়াৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে পোনপ্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই থাকিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। কুৱেশ্যন নম্বৰ 1, হোৱেৰ ৱাজ কল্পনা চাওলা বৰ্ণ? ইয়াত বৰ্ণ শব্দটোৰ অৰ্থ হৈছে জন্মগ্ৰহণ কৰা। তাৰ মানে কল্পনা চাওলাৰ জন্ম ক'ত হৈছিল? আনচাৰ, কল্পনা চাওলা ৱাজ বৰ্ণ এট কাৰ্নাল, হাৰিয়ানা। হাৰিয়ানা অসমৰ নিচিনা এখন ৰাজ্য। এই হাৰিয়ানাৰ কাৰ্নাল নামৰ ঠাইত কল্পনা চাওলাৰ জন্ম হৈছিল। তেনেহ'লে কল্পনা চাওলাৰ জন্ম ক'ত হৈছিল? কল্পনা চাওলাৰ জন্ম হৈছিল হাৰিয়ানাৰ কাৰ্নাল নামৰ ঠাইত। Question number 2, where did কল্পনা চাওলা study? study শব্দ অৰ্থ হৈছে পঢ়া শুনা কৰা। অৰ্থাৎ কল্পনা চাওলাই ক'ত পঢ়া শুনা কৰিছিল? আনচাৰ, কল্পনা চাওলা studied at Tagore Bal Niketan at Karnal and later on at Punjab Engineering College in Chandigarh. কল্পনা চাওলাই প্ৰথমে কাৰ্নালত থকা টেগৰ বাল নিকেতনত পঢ়া শুনা কৰিছিল আৰু পিছত চণ্ডীগড়ত থকা পঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজত পঢ়া শুনা কৰিছিল। এই লেটাৰ শব্দটোৰ অৰ্থ হৈছে পিছত। Question number 3, what was কল্পনা চাওলা's dream? ড্ৰিম শব্দটোৰ অৰ্থ হৈছে সপোন। তাৰ মানে কল্পনা চাওলা সপোন কি আছিল? আনচাৰ, ফ্লাইং ইন স্পেচ ৱাজ কল্পনা চাওলা's ড্ৰিম। আকাশত উৰাটো, মহাকাশত উৰাটো কল্পনা চাওলাৰ কি আছিল? সপোন আছিল। Question number 4, why did she go to the United States of America? কল্পনা চাওলাই কিয় আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল? আনচাৰ, কল্পনা চাওলা went to the United States of America to join NASA and fulfill her dream. ইয়াত ফুলফিল শব্দটোৰ অৰ্থ হৈছে পূৰণ কৰা। ড্ৰিম শব্দটোৰ অৰ্থ আপোনালোকে আগতে পালে সপোন, জইন মানে যোগদান কৰা। তো কল্পনা চাওলাই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল নাছাত যোগদান কৰিবলৈ আৰু তাইৰ সপোন পূৰণ কৰিবলৈ। কল্পনা চাওলাৰ সপোন কি আছিল ইয়াৰ আগতে পালোঁ আমি প্ৰশ্নটোত কুৱেশ্যন নম্বৰ 3 যে কল্পনা চাওলাৰ সপোন আছিল মহাকাশত উৰা মৰা। Question number 5, what does NASA stand for? NASA শব্দটোৰ সম্পূৰ্ণ ৰূপ কি? stand for মানে সম্পূৰ্ণ ৰূপ বা নাসাই কি সূচাইছে? আনচাৰ, NASA stands for National Aeronautics and Space Administration. NASA সম্পূৰ্ণ ৰূপটো হৈছে National Aeronautics and Space Administration. Question number 6, how many times did কল্পনা চাওলা go into space? কল্পনা চাওলাই কিমান বাৰ মহাকাশলৈ গৈছিল? ইয়াত স্পেচ শব্দটোৰ অৰ্থ হৈছে মহাকাশ, মহাশূন্য। আনচাৰ, কল্পনা চাওলা went into space 2 times. কল্পনা চাওলাই দুবাৰ মহাকাশলৈ গৈছিল। Question number 7, how did কল্পনা চাওলা die? die শব্দটোৰ অৰ্থ হৈছে মৃত্যুবৰণ কৰা। তাৰ মানে কল্পনা চাওলাই কিদৰে মৃত্যুবৰণ কৰিছিল? উত্তৰ, কল্পনা চাওলা died in a space shuttle accident. স্পেচ মানে হৈছে
মহাকাশ বা মহাশূন্য। শাটল মানে হৈছে যান আৰু এক্সিডেণ্ট মানে হৈছে দুৰ্ঘটনা। অৰ্থাৎ কল্পনা চাওলাই এখন মহাকাশযানৰ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল।